ডায়েবেটিছ বা মধুমেহ ৰোগ নিয়ন্ত্ৰণ ৰাখিবলৈ হ'লে তথা যিসকলে ইনচুলিন ইনজেকশ্যন লৈ আছে তেখেতসকলৰ কাৰণেও এইটো ভিডিঅ' আজি আমি ভাগে ভাগে বিভিন্ন ধৰণৰ ৰেমেডি আগবঢ়াম ডায়েবেটিছৰ কাৰণে হোম ৰেমেডি ঘৰুৱা বিধান আজি প্ৰথম যিটো আমাৰ বিধান হোম ৰেমেডি আগবঢ়াইছোঁ ডায়েবেটিছক নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে তাৰ কাৰণে প্ৰথমে আপুনি এগিলাচ পানীত এচামুচ মেথি গুটি লৈ সেই পানীখিনি মেথি গুটিখিনি দি গোটেই ৰাতিটো ভিজাই থ'ব আৰু ৰাতিপুৱা খালী পেটত গোটেই পানীখিনি আপোনালোকে খাই দিব আৰু লগত যিখিনি মেথি গুটি থাকে পানীত ভিজি থাকে সেইখিনিও চুবাই খাই দিব এইধৰণে আপোনালোকে যদি 15 দিন নিয়মিতভাৱে খায় তেতিয়াহ'লে আপোনালোকৰ যিমান ডায়েবেটিছৰ যিমানেই সমস্যা নহওক সি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব আৰু এনেকুৱা হৈ যায় ইনচুলিন ইনজেকশ্যন লৈ থকা লোকেও লাহে লাহে ইনজেকশ্যন নলগীয়া অৱস্থালৈ গুচি যায় ইমানখিনি নিয়ন্ত্ৰণলৈ গুচি আহে গতিকে পৰিস্থিতিটো চাই বা ডায়েবেটিছৰ যিটো আপোনালোকে সমস্যাটোলৈ চাই হয়তো 15 দিনো খাবলগীয়া হ'ব পাৰে বা তাতকৈ বেছিও খাবলগীয়া হ'ব পাৰে কিন্তু আপোনালোকে কমেও 15 দিন খাই চাওক আৰু ৰিজাল্ট কেনে পায় আপোনালোকে জনাব ইয়াৰ পিছত আমি এই ধৰণৰ আৰু বেলেগ বেলেগ ৰোগৰ ঘৰুৱা বিধান আমি এইটো চেনেলৰ জৰিয়তে আমি আগবঢ়াম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন বিধান পাই থাকিব